शब्बीर का पहला गेंद ऑफ स्टंप के बाहर वाइड। इस वाइड के सहारे टीम का कुल स्कोर 46 रन। 46 रन 5 विकेट की नुकसान पर। अगली ही गेंद बहुत बढ़िया गेंद, लेकिन वाइड का इशारा ऑफ स्टंप के बाहर। इस वाइड के सहारे टीम का कुल स्कोर 47 5 विकेट के नुकसान पर। शब्बीर बॉलिंग कर रहे हैं। 26 रन चाहिए और शब्बीर बॉलिंग कर रहे हैं। फिर से ऑफ स्टंप के बाहर, लेकिन बिल्कुल लाइन पर था, इसलिए अंपायर ने बॉल नहीं किया, घोषित नहीं किया। किसी ग्रुप में खिलाड़ी का उत्साह बना रहे हैं। अगली गेंद और इस बार लेग स्टंप के बाहर वाइड, लगातार वाइड के डाल रहे हैं। 5 गेंद जीतने के लिए चाहिए 25 रन। 5 गेंद जीतने के लिए चाहिए 25 रन। और इस बार बल्ले पर पूरे तरह से आई नहीं गेंद। गेंद और बल्ले के बीच अच्छी तरह से कनेक्ट नहीं कर पाया। 4 गेंद जीतने के लिए चाहिए 25 रन। अगली गेंद जबरदस्त किया गया जा रहा है बाउंड्री के दिशा में, जैसे तैसे को रोक लिया। कोई रन नहीं, कोई नुकसान नहीं, लेकिन रन के लिए कोई दिलचस्पी नहीं दिखा रहे हैं। 3 गेंद जीतने के लिए चाहिए 25 रन। 3 गेंद 25 रन चाहिए। अगली गेंद कोई रन नहीं, कोई नुकसान नहीं, डॉट गेंद। 2 गेंद जीतने के लिए चाहिए 25 रन। जोड़िया क्रिकेट टीम इस टूर्नामेंट के चैंपियन बन चुके हैं। अगली गेंद जा रहे हैं बाउंड्री की दिशा में, वहां पर प्रोटेक्शन मौजूद, उन्होंने फील कर लिया, तब तक बल्लेबाज ने एक करने के लिए अपना स्कोर बदल दिया। इस 1 रनों के साथ टीम का कुल स्कोर 49। अगली ही गेंद कोई रन नहीं, कोई नुकसान नहीं, और इसके साथ ही बन गया। साउंड मारना गया, साउंड मारना गया। জনিয়ার দলে জয়লাভ করিলে বীর। ভাত খাবো রইল ওঠা ইউটিউবে ভিডিও সিটে পাঠাম না লাইক কম দিবেন কইতে হ্যাঁ দিবেন না স্যার এই লাইট দিবেন আর ভিডিও পাঠাই তো সেটা আমি ইউটিউবে ভিডিও ছাড়াম না টুরস এন্ড ট্রাভেল সরপরা সত্তাধিকাৰ মহিবুল ইছলাম তেখেতে আমাৰ মানি আৰু লগতে প্ৰাইজ স্পন্সৰ কৰিছে তেখেতৰ হাতৰ পৰা প্ৰাইজ আৰু মানিখিনি নিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ।
এতিয়া মেন অফ দ্য সিরিজ ঘোষণা কৰিম উত্তৰ বৰপেটা ক্লাবৰ খেলুৱৈ মিন্টুক আগুৱাই অহাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। শ্ৰেষ্ঠ বলাৰ আছিল মেন অফ দ্য সিরিজ তেওঁ লাভ কৰিছে। এখন ৰাউণ্ড কৰিছে আৰু 5টা উইকেট নিবলৈ সক্ষম হৈছে। মিন্টু অনুপস্থিত আৰু এই বঁটাটো গ্ৰহণ কৰিব আব্দুল কালাম আজাদে আৰু স্পন্সৰ কৰিছে প্ৰাইজখিনি স্পন্সৰ কৰিছে প্ৰাইজ আৰু লগতে মানিখিনি স্পন্সৰ কৰিছে এডভোকেট লোকমান আমার এই অঞ্চলের এডভোকেট বরপেটা উকিল সন্থার প্ৰাক্তন খেলুৱৈ তেখেতৰ হাতৰ পৰা আমি মানি আৰু বঁটাখিনি গ্ৰহণ কৰাৰ কাৰণে আব্দুল কালাম আজাদক আহ্বান জনাইছোঁ। মা কালী টিমৰ শ্ৰেষ্ঠ বলাৰ হিচাপে আমি বাছনি কৰিছোঁ মিষ্টাৰ ধনু, তেখেতক আগুৱাই অহাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু প্ৰাইজটো আমাৰ মুন্নাৰ জেহৰুল ইছলাম খানৰ হাতৰ পৰা নিবলৈ আহ্বান জনাইছোঁ। এতিয়া আমি ৰানাৰ্ছ আপ টিমৰ অধিনায়কক আমি আগবাঢ়ি অহাৰ কাৰণে অনুৰোধ জনাইছোঁ। ৰানাৰ্ছ আপ টিমৰ আমাৰ বঁটাখিনি দিছে বদৰুল আলম, তেখেত অনুপস্থিত আৰু টকাখিনি দিছে আমাৰ জনিয়া স্পৰ্টছ এছ'চিয়েশ্যন আৰু ট্ৰফি আৰু লগতে মানিখিনি ইমৰান খানৰ হাতৰ পৰা নিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। উইনাৰ টিমৰ অধিনায়ক তেখেতক আমি মঞ্চত আগুৱাই অহাৰ কাৰণে অনুৰোধ জনাইছোঁ। শহীদুল ইছলাম, আমাৰ মানিখিনি দিছিল দিলৱাৰ হুছেইন ডাঙৰীয়া, তেখেতে অনুপস্থিত আছে। আৰু এই ট্ৰফিটো দিছে হাফিজুৰ ৰহমান BSF জোৱান আৰু আমাৰ ৰবিউল ইছলাম তালুকদাৰ। ৰবিউল ইছলাম তালুকদাৰ, আপোনাক দুয়োজনক আমি বিচাৰিছোঁ আৰু দুয়োজনৰ হাতৰ পৰা আমাৰ ট্ৰফিটো আমাৰ অধিনায়ক শহীদুল ইছলামক দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। আৰু টকাখিনি জালনৰ হাতৰ পৰা নিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। প্রথম পুরস্কার আছিল
21,000 টকা লগতে ট্ৰফি আৰু দ্বিতীয় পুৰস্কাৰ আছিল 12,000 টকা লগতে ট্ৰফি।